মানে হেৰি আছিলে ড্ৰিম আছিলে এটাই ভাইটি যিহেতু গতিকে আজি মানে সেইটো মানে দেখি পেলাই মই ছেটিছফাইড আৰু ফুল্লি হেল্ল' ৰাইজসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভালেই আৰু ভালেই থাকক দেই। ইমান ঠাণ্ডা পৰিছে, ছাল চুলিৰো যত্ন লওক আৰু নিজৰো যত্ন লওক আৰু ভাল হৈ থাকক। এয়া বছৰৰ শেষৰ বিয়াখন খাবলৈ আহিছোঁ হাজবেণ্ড আৰু মই। আপোনালোকক অলৰেডি এটা মই মিনি ব্লগ শ্বেয়াৰ কৰিছোঁ, যিসকলে চোৱা নাই মোৰ চেনেলত গৈ চাই ল'ব পাৰিব। আৰু বিয়া আছিলে মোৰ আগৰ স্কুলৰ কলিগৰ একমাত্ৰ ভায়েকৰ বিয়া। বিয়াখন হৈছে শিৱসাগৰৰ ভটিয়াপাৰাত থকা জোনছ কায়া ৰিজৰ্টত। এয়া চাওক, জোনছ কায়া দেই, জোন শইকীয়া নহয়, এইটো ভুল নকৰিব আকৌ। আৰু মই প্ৰমোশ্যন কৰা নাই হা, ক'তনো আমি আছোঁহি সেই কথাটো আপোনালোকক জনাই দিছোঁ আৰু তেতিয়া আপোনালোকেও জানিবলৈ মন গৈ থাকে ন, সেইটো কাৰণে। ব'লক তেতিয়াহ'লে ভিতৰলৈ যাওঁ, ভিতৰৰ পৰিৱেশটো দেখাওঁ আৰু কি কি ঘটি আছে সেয়াও দেখাওঁ, মই নিজেও চাওঁ, আপোনালোককো দেখাওঁ। ব'লক তেতিয়াহ'লে। গৈ পায়ে এইটো এটা ছুইমিং পুল, একদম পানী ঠাণ্ডা 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 ফিল এটা আহিছে আৰু গম পাইছে নহয়, ধুনীয়া লাগিছে ফিলটো। ব'লক গৈ থাকোঁ আৰু গোটেই পৰিৱেশটো এয়া চাওক। ৰিজৰ্টখন বহুত ডাঙৰ আছিলে, আপোনালোকক ভালকৈ দেখাম বাৰু। প্ৰথমতে দৰা কইনাক লগ কৰি আহোঁগৈ, ব'লক তেতিয়াহ'লে। মানে ডাঙৰ আছিলে এৰেঞ্জমেণ্টটো নহয়, এই ৰিজৰ্টখন যিমান ডাঙৰ, গোটেই ৰিজৰ্টখন তেওঁলোকে বুক কৰি লৈছিলে মানে। তো মানুহবিলাকে বিৰাট ফ্ৰী পাইছে আৰু য'তে মন যায় ত'তে বহি খাইছে, য'তে থাকিব মন যায় ত'তে আছে, মানে কোনো মানে ভিৰ হোৱা নাই মানে। সেইকাৰণে ভাল লাগিলে সেই বস্তুটো। আমি চাই আছোঁ, ইয়াতে বহি লৈ পৰা মানুহ চাইছোঁ আৰু লগতে ইয়াত ষ্টাৰ্টাৰো লৈ ল'লোঁ। লগৰখিনিৰ কাৰণে ৰখি আছোঁ, সিহঁতি পোৱাহি নাই, সিহঁতি অন দ্য ৱে। আৰু মোৰ কফি খাব মন নাই, কাৰণ লয়ক মা ঘৰত থ'বলৈ সোমাইছিলোঁ যে, তেতিয়া মায়ে গাখীৰ একাপ দিলে। গাখীৰ খাই পেট ভৰি আছে, কিন্তু বেবীকৰ্ণ দেখিলে ৰখিব নোৱাৰোঁ যে, সেইটো কাৰণে লৈ ল'লোঁ। মই এনেকৈ কথা পাতি আৰু টাইম পাছ কৰি আছোঁ, সিহঁতলৈ ৰখি আছোঁ, সিহঁতি পাবহি আৰু এতিয়া। তাকে এইফালে এওঁ খাই আছে, আপোনালোকক দেখাইছোঁ ৰ'ব। আমাৰ এওঁৰ আকৌ কি হ'ল, আজি মানে বিৰাট ডাঙৰ কাম এটা আছিলে, ঘৰৰ কাম। কৰি থাকোঁতে তেওঁ ক'লে কামটো শেষ হৈ মানে বহুত দেৰি হৈ যাব, তেতিয়ালৈ আকৌ বিয়ালৈ অহাও কেঞ্চেল হৈ যাব। বহুত দিনতে তেওঁক কৈও থৈছোঁ, সেইকাৰণে তেওঁ কামটো আধা খৰীয়াকৈ এৰি থৈ পেলাই গুচি আহিলে আৰু কি হ'ল মানে কাইলৈ অফিচো আছে যে, সেইটো কাৰণে সোনকালে যাবগৈও লাগিব। এইবোৰ চব মিলাই মিলি আহিলোঁ আৰু খৰধৰকৈ ওলাই মেলি আহিছোঁ। কি মেকআপ কৰিছোঁ নাজানো আৰু, চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা, কেনেকুৱা হৈছে নাজানো। মোৰ আইব্ৰ'টো কম যে, মানে চেলাৰীখিনি, তাকে সেয়াকে অকণ মেৰামতি কৰিলে আৰু মেকআপ কৰাৰ নিচিনা লাগে আৰু। নাই, আমি কফি লৈছোঁ, ভাল লাগিছে। কেনেকুৱা লাগিছে আপোনাৰ? কেনেকুৱা লাগিছে ভিনদেউ আজি বিয়া? আমিতো ভাল লাগিছে, আপোনাৰ কেনেকুৱা লাগিছে? ৰাইজে ভাল পালে মোৰ ভাল লাগিব। যিখিনি কষ্ট কৰিছোঁ ৰাইজে ধৰা অকণমান দেৰিকৈ কালচাৰেল নাইটো হ'ব। এইফালে সকলোবোৰ ৰেডি কৰি থৈছে। লোকেল ছিংগাৰ আহিব দুজনমান, তেওঁলোকে পাৰফৰ্ম কৰিব, ভাল লাগিব। চাবলৈ জানো পাৰোঁনে নোৱাৰোঁ, আকৌ এফালৰ পৰা ঘৰৰ পৰা ফোন আহিলে যাবলগীয়া হ'ব নহয়, সেয়াই আৰু। তাৰপিছতে এয়া মোৰ কালিগখিনি আহিলে, একদম মই সিহঁতি আহোঁতেই পাইছোঁ, দেখিছেনে? সকলোবোৰ আহিলে।
সংগীতা মেমৰ ডাঙৰ ছোৱালীৰ তুলনি বিয়াত মই ভিডিঅ' কৰিছিলোঁ, মোৰ চেনেলতে আছে, আপোনালোকে যিসকলে চোৱা নাই চাই ল'ব পাৰিব। এয়া ডাঙৰ ছোৱালী সস্তানবিতা, তাই মোক মাতি আনিছে, মেম পুচকা খাওঁ বোলক, বোলো ব'লা। তাকে পুচকা খাবলৈ আহিছোঁ। ইমানেই মানে খোৱা বস্তু আছে নহয়, মই ক'ত কি আছে দেখিয়ে পোৱা নাই, তাই ক'লে বুলিয়ে গম পালোঁ পুচকা আছে বুলি। আৰু বহুত দিনৰ মূৰত খাই মজা লাগিলে। আৰু বহুতখিনি কালিগে এনেকৈ বেলেগ বেলেগ জেগাত খাই আছে। আচলতে সেইটোৱে ভাল লাগিলে, যোনে য'ত পাৰে নিজৰ সুবিধা অনুসৰি নিজৰ পচন্দ অনুসৰি বহি পেলাই মানে খাব পাৰিছে। আৰু এতিয়া ভাবিছোঁ মই মানে মেইন কোৰ্চটো লৈ লওঁগৈ, কাৰণ লয়ৰ কাৰণে কেনেবাকৈ ঘৰৰ পৰা ফোন আহি যাবলৈ হ'লে আমি গুচি যাব লাগিব। সেইটো কাৰণে খাই বৈ আজৰি হৈ থাকোঁ। আৰু খানাত কি আছিলে তাকো দেখাম ৰ'ব। এয়া গ্ৰীণ চেলাড আছিলে, এফালে আছিলে এছৰ্টেড ইণ্ডিয়ান ব্ৰেড, তাৰপিছত আছিলে ষ্টিম ৰাইচ, তাৰপাছতে আছিলে ভেজ পোলাও। এয়া আপোনালোকক দেখাই দিছোঁ নহয়, আপোনালোকেও চাই লওক আৰু ফিলটো লৈ লওক। এইফালে ডাল মাখানি আছিলে, এয়া জিৰা আলু, তাৰপিছতে আছিলে মটৰ পনীৰ, এইফালে আছিলে এইটো আছিলে ৰ'ব দেই মংগোলিয়ান চিকেন, এইটো খুব টেষ্টি আছিলে। এইফালে মটন ৰোগন জোচ আছিলে, আৰু মিঠাই আছিলে, আৰু মিঠাই বাহিৰতো আছে দেই, মই দেখাম বাৰু ৰ'ব। এয়া গোলাপ জামুন। আৰু পৰিৱেশটো এনেকুৱা চাওক, ধুনীয়া, মানে বুফেৰ জেগাটো এনেকুৱা। বাকী আপুনি য'তেই বহি য'ত খাব মানে য'ত মন যায় আৰু ত'তে খাব পাৰে। চুইমিং পুলৰ কাষতো পাৰে, এইফালে অকণমান ওখকৈ আৰু এটা ষ্টেজ নিচিনা এটা জেগা আছে, তাতো পাৰে। অ'পেন এইখিনিতো খাব পাৰে, ধুনীয়া জেগা। মুঠতে আপুনি য'তেই মন যায় ত'তেই বহি খাওক, কফি খাওক, ভাত খাওক, কি খাই থাকক আৰু। সেয়া আমি তেতিয়াহ'লে খাই লওঁ। খাবলৈ বহিলোঁ। এওঁ পোলাও খাইছে, সেইটো কাৰণে চামুচ দি খাইছে। মই হাতেই দিয়ে ভাল পাওঁ, যি খাওঁ সেইকাৰণে ধুনীয়াকৈ হাতখন ধুই লৈছোঁ, খাই আছোঁ আৰু ভাল লাগিছে, টেষ্টি। পূৰা ভোকো আছে মানে পেটত, কাৰণ লাষ্ট সেই গাখীৰে খোৱা আৰু। তাৰপিছতে বোলো আৰু সময়ো হৈ গৈছে, আমি যিহেতু ঘৰত 7:30 8টা বজাত সন্ধিয়া ডিনাৰটো কৰোঁ, সেইটো কাৰণে মই ধুনীয়া সময়তে খাব পাৰিছোঁ, সেইটো কাৰণে ভাল লাগিছে। টেষ্টি দেই, খানাবোৰ খুব টেষ্টি আছিলে। ভালকৈ আপোনালোকক পাছত কৈ আছোঁ। এই মংগোলিয়ান যিটো চিকেন আছিলে খুব টেষ্টি। আমাৰ এওঁ দেখিছেনে ফোনত মানে ক'বই নালাগে, অকল ফোন, ইমানেই কল নহয়, মই মানে ভাগৰি যাওঁ আৰু। এইফালে জেলেবি বনাই আছিলে গৰম গৰম, দেখিয়ে পোৱা নাছিলোঁ জানেনে, এওঁহে ক'লে এইফালে জেলেবি বনাইছে, তেতিয়া লগালগ গৈছোঁ। এনেও ভাল লাগে জেলেবি, আৰু তাতে গৰম গৰম হ'লেতো ক'বই নালাগে, একদম টেষ্টি আৰু। এয়া ফাইনেলি দেখাই দিলোঁ। আগতে দেখিছে আপোনালোকে এটা দুটা ভিডিঅ'। হেল্ল' হাই। সংগীতা মেম পোহৰটো চাগে অকণমান কম পাব পাৰে দেই, বাকী হেৰি নহয় সংগীতা মেম কেনেকুৱা লাগিছে? একদম মানে কি ক'ম আৰু, বহুত মানে হেৰি আছিলে, ড্ৰিম আছিলে এটাই ভাইটি যিহেতু, গতিকে আজি মানে সেইটো মানে দেখি পেলাই মই ছেটিছফাইড আৰু, ফুল্লি ছেটিছফাইড। বহুতখিনি দায়িত্বও থাকে, বহুতখিনি দায়িত্ব, তাৰ মাজতে এনজয়ো কৰিছোঁ আৰু, যিহেতু ঘৰৰ বিয়া, গতিকে অলপ চলপ দায়িত্ব থাকিবই আৰু। আৰু বিশেষকৈ দৰা ইয়াত নাথাকে, তো গোটেইখিনি বস্তু মানে সংগীতা মেম আৰু ভিনদৈ ধুনীয়াকৈ এৰেঞ্জ কৰিছে ন? এৰেঞ্জ কৰিছোঁ আৰু সেইটোৱে বহুত ডাঙৰ কথা। সেইকাৰণে বায়েক ভিনিয়েকবিলাক থাকিলে সুবিধা আছে। সুবিধা হয়, ঠিকেই কৈছা। মই বুজি পাইছোঁ, মোৰো আছে ন এটা। বাকী হেৰি খুব ভাল লাগিলে, ইমান ধুনীয়া খানা। এইটো যে কিবা এটা আছিলে দেই, নামটো পাহৰি গৈছোঁ, চিকেনৰ মানে বনলেছ কৰি বনাইছে, মজা আছিলে। এনেকুৱা মানে নাখাওঁ বুলি এৰি দিছোঁ, মানে যিমান খাইছোঁ নিচা লাগিল। ঠিকে আছে দেই, এনেকুৱা কমেণ্টটো পাই পেলাই ভাল লাগিছে। মই টেষ্ট কৰা নাই এতিয়ালৈকে, কৰিম, তুমি কৈছা যেতিয়া কৰিম। হোৱাটছএপ কৰিম ভাই দিয়ে দেখে हेलो 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 जी हेलो हेलो অকণমান চাই যাওঁ ৰ'ব। ओ हिमालय से मरमोने मेरा जोड़ी ভয় লাগে
কোনে যাচিব নাজানি আপুনি আমি এৱে মই মানে যাবলৈ বুলি ওলালোঁ আধা ৰাস্তাৰ পৰা ঘূৰি আহিছোঁ জানে কাৰণ পাণ নল'লোঁ নহয় যোৱাবাৰ বিয়াখনত যে লগৰজনী বিয়াত যে মিঠা পাণ খাইছিলোঁ ইমান ভাল লাগিলে বোলো আজিও দুখনমান লৈ লওঁ এওঁ এডোখৰতে বহি আছে দেখিছেনে মই লাইন পাতি আছোঁ আৰু মই লাষ্টত পাণ ল'ব নোৱাৰিলোঁ কাৰণ পাণ ল'বলৈ হ'লে বহুত দেৰি হৈ যাব ইমান ভিৰ আছিলে তাত আৰু লাষ্টত সংগীতা মেমকে ভিনদেউকে মাত লগাই পেলাই আহিলোঁ আৰু কি ক'ম আৰু ভিনদেউ আৰু মেমৰ কথা বহুত ভাল তেওঁলোক বহুত মিলা প্ৰীতি আছে তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং বহুত বেছি চিন্তাধাৰাবোৰ মিলে কথা বতৰাবিলাক মিলে সেইটোৱে লাগে আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত নে কি কয় ঠিক তেনেকুৱাই ভাল হওক তেওঁলোক সদায় এনেকৈয়ে থাকক ভগৱানে তেওঁলোকক এনেকৈ ৰাখক আৰু নতুনকৈ বিয়া হোৱা ভায়েক আৰু ভাই বোৱাৰীও ভাল হওক তেওঁলোকৰ জীৱন এতিয়াতকৈ আৰু বেছি ভাল হওক তাৰে কামনা কৰিলোঁ আজিৰ এই ধুনীয়া পৰিৱেশটোৰ পৰা তেতিয়াহ'লে আমি বিদায় মাগিছোঁ এইফালে হাজবেণ্ডো ৰখি আছে আৰু জানেনে বহুত দিনৰ মূৰত মনে বিচৰা ধৰণৰ এখন বিয়ালৈ আহিব পালোঁ ভাল লাগিলে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ সকলো ভালে থাকক বাই বাই টেক কেয়াৰ